তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ কেনেকৈ আপুনি ঘৰত বহি আপোনাৰ বেংকলৈ নোযোৱাকৈ আপুনি আপোনাৰ বেংকৰ বেলেঞ্চ যিকোনো মোবাইলৰ সহায়ত চেক কৰিব পাৰিব। নমস্কাৰ বন্ধুসকল, মই সৌৰভ আৰু আপোনালোকে চাই আছে টেকনিকেল অসম। তো বলক বেছি সময় ব্যৱহাৰ নকৰি আজিৰ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে আপুনি এটা এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব লাগিব। সেই এপ্লিকেশ্যনটো ডাউনলোড কৰিবলৈ হ'লে পোনপ্ৰথমে প্লে ষ্ট'ৰত যাব আৰু প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰিব বেংক বেলেঞ্চ এনকুৱাৰী। বেংক বেলেঞ্চ এনকুৱাৰী বুলি লিখি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ বহুতো আহি যাব এপ, কিন্তু আপুনি মই যোনটো দেখাইছোঁ সেইটোহে ডাউনলোড কৰিব। কিন্তু আপুনি বাকী এপবোৰত সকলোকেইটা বেংকৰ সুবিধা নাপাব পাৰে। তো এইটো যোনটো দেখিছে চেক বেংক বেলেঞ্চ, বেংক একাউণ্ট বেলেঞ্চ চেক, আপোনালোকে ভালকৈ চাই লওক। এইটো ইনষ্টল কৰি ল'ব। যিটো মই ইনষ্টল কৰা আছে আপডেট দিব দিছোঁ, মই এতিয়া আপডেট নিদিওঁ, আপোনালোকক ডাইৰেক্ট অ'পেন কৰি দেখাই আছোঁ। তো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপোনাৰ মুখত এনেকুৱা আহিব, দেখিবলৈ গৈছে আপোনাৰ গোটেইখিনি বেংক আহি গৈছে। আপোনাৰ যিমান বেংক আছে গোটেইখিনি আহি গৈছে আমাৰ ইণ্ডিয়াত। আপুনি যোনটো দেখিছে টাইপ বেংক নেম, ইয়াত আপুনি চাৰ্চ কৰি ল'ব পাৰে আপোনাৰ যোনটো বেংক হয়। তাৰপিছত মই আপোনালোকক ষ্টেট বেংক অফ ইণ্ডিয়াত দেখাই দি আছোঁ। আপুনি যোনটো কিনাৰ চিনডাল দেখিছে ষ্টেট বেংক অফ ইণ্ডিয়া, তাত ক্লিক কৰিব। আপুনি যোনটো বেংকত কৰে তাত ক্লিক কৰিব। তাৰপিছত যোনটো দেখিছে চেক বেলেঞ্চ, ইয়াত ক্লিক কৰিব। চেক বেলেঞ্চত ক্লিক কৰাৰ পিছত আপুনি যোনটো দেখিছে চেক বেংক বেলেঞ্চ, আকৌ তাত ক্লিক কৰি দিব। চেক বেলেঞ্চত ক্লিক কৰাৰ পিছত কি হ'ব, আপোনাৰ মোবাইল নাম্বাৰ দি বেংকলৈ এটা মিছ কল গুচি যাব আৰু বেংকে আপোনাক লগালগ এটা মেছেজ পঠাই দিব। তাত আপুনি গোটেইখিনি পাই যাব, আপোনাৰ বেংকৰ বেলেঞ্চ কিমান আছে, গোটেইখিনি ডিটেইলছ পাই যাব আপুনি। কিন্তু আপুনি এটা কথা লক্ষ্য ৰাখিব লাগিব, যাতে আপুনি সেই কামটো আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ দিহে কৰে, অৰ্থাৎ আপোনাৰ যোনটো মোবাইল নাম্বাৰ আপোনাৰ বেংকৰ লগত লিংক আছে। সকলোকে চোৱাৰ বাবে বহুত ধন্যবাদ। যদি ভিডিঅ' চাই ভাল লাগিলে এটা লাইক কৰি দিব, আৰু যদি নতুনকৈ মোৰ ইউটিউব চেনেল ওলাইছে তেন্তে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈ মোৰ আহিবলগীয়া সকলো ধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন